নমস্কাৰ প্ৰিয় দৰ্শক, এটি দুঃসংবাদ। জনপ্ৰিয় শিল্পী গীতিকাৰ সুৰকাৰ অপূৰ্ব বেজবৰুৱা আৰু নাই। ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈ ইতিমধ্যে তেখেতে দিছপুৰ পলিক্লিনিক হস্পিটেলত এক নিশ্বাস ত্যাগ কৰিছে। তেখেতৰ এই শোকৰ বাতৰি বিলোৱাৰ আচলতে ভাষা নাই, ভাষাৰে বুজাব নোৱাৰি এই শোকৰ খবৰ। অসমীয়া সাংস্কৃতিক জগতখনত, সমাজ জীৱনত তেখেতে সুৰেৰে, কথাৰে, কণ্ঠেৰে বহুখিনি দি গ'ল। হয়তো যিমান পাব লগা আছিল আমি তেখেতক জীয়াই থাকোঁতে কাহানিও দিব নোৱাৰিলোঁ। মোৰ সমাধি ফুলৰ মালা জীয়াই থাকোঁতে পালো যে কতনা অৱহেলা। এই দিব নোৱাৰা যিখিনি আমাৰ দুৰ্বলতা, তেতিয়াহে কিছু পৰিমাণে হ'লেও আমি পূৰণ কৰিব পাৰিম, যদিহে তেখেতৰ অমৰ সৃষ্টিৰাজিক আমি সসন্মানে জীয়াই ৰাখিব পাৰিম। মাইজান তোকেহে দেখা পাই, মাইজান ৰাতি মোৰ টোপনি নাই। চাহ গছৰ কোমল পাতত লক্ষ্মীজনীৰ হাতৰে পৰশ, তোৰে মন পাবলৈ চেনাই মন বলিয়া। কপৌ পাহি তোৰে খোপাত কিমান ধুনীয়া দেখি, জেতুকাৰ বল তোৰে হাতত কিমান ধুনীয়া দেখি বুলি ক'বলৈ আৰু কেতিয়াও আমি কাষত নাপাম অসমৰ স্বনামধন্য গীতিকাৰ শিল্পীগৰাকীক। এই মুহূৰ্তত ইয়াতকৈ বেছি আৰু একো ক'ব নোৱাৰি। তেখেতৰ কণ্ঠেৰে এটি গীত নিগৰিছিল, ভুলৰে ক্ষমা কৰিব, ভুল হ'ব পাৰে, মনত পৰিছে। মোৰ সমাধিত নিবিচাৰো কাৰো ফুলৰ মালা, জীয়াই থাকোঁতে পাই মাথো অৱহেলা। মোৰ প্ৰাসংগিক গীত, এই গীতটিলৈ আজি বৰকৈ মনত পৰিছে আৰু আমি তেখেতলৈ এই মুহূৰ্তত অশ্ৰঞ্জলি জ্ঞাপন কৰিছোঁ, অশ্ৰঞ্জলি যাচিছোঁ। মোৰ সমাধি ফুলৰ মালা জীয়াই থাকোঁতে পালো যে কতনা অৱহেলা। নিবিচাৰো আজি কাৰো মোৰ সমাধি ফুলৰ মালা, জীয়াই থাকোঁতে পালো যে কতনা অৱহেলা। নিবিচাৰো দুখৰ কাইটত সুৰে